নমস্কাৰ, মই ধীৰাজ। অতি সোনকালে আপোনালোকৰ মাজত এখন হাস্যমধুৰ ছবি আহি আছে। সকলোৱে অৱগত আছে এই বৰ্তমান সময়ছোৱাত সমগ্ৰ বিশ্বখনত এই কৰোনাই কেনেকুৱা কি প্ৰভাৱ পেলাইছে মানুহৰ জীৱনত সকলোৱে অৱগত। আৰু তাকে লৈ আমি বেচেলাৰ ভাৰতীয় মানুহৰ জীৱনত কি প্ৰভাৱ পৰিছে বা কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আমি এই সকলো কথা আমি এই ছবিখনত দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ছবিখনৰ কাহিনীটো লিখিছে মোৰ বন্ধু বিপুলে। আৰু ইয়াত মই অভিনয় কৰিছোঁ, মোৰ লগত অভিনয় কৰিছে মোৰ বাল্যকালৰ বন্ধু তথা সকলোৰে জনাজাত সকলোৰে জনপ্ৰিয় অভিনেতা চেল্ফি বয় বুলি তাক জানে কিশোৰে কাম কৰিছে আৰু খুব সুন্দৰ হৈছে। আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু ইয়াৰ বাহিৰে মই দুখন বেলেগ ছবিতো কাম কৰিছোঁ। সেইখনৰ অলৰেডি এডিটিং চলি আছে। তাৰ লগতে মই কবিতাও এটা কৰিছোঁ। কবিতাটো ইতিমধ্যে ৰিলিজ হৈ গ'ল। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু হয়, বৰ্তমান এই কৰোণাক লৈ যিটো আমাৰ চৰকাৰে বা প্ৰশাসনে মানি চলিব দিছে নীতি নিয়ম, সকলোৱে মানি চলিব। ফৰ এক্সাম্পল এই COVID-19ৰ এগেইনষ্টে যি নীতি নিয়ম মানি চলিব দিছে, যেনেকুৱা ডিষ্টেঞ্চিং মেইনটেইন কৰা, মাস্ক পিন্ধা, সঘনাই হাত ধোৱা, এইবিলাক আপোনালোকে মানি চলিব। নিজেও ভালে থাকক আৰু নিজৰ লগত নিজৰ পৰিয়ালক ভালে ৰাখক আৰু সমাজখনকো ভালে ৰাখক। বেছি ক'বলৈ নাই, এইখিনিয়ে বাৰু। থেংক ইউ।